নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। LIC সম্পৰ্কে গুৰুত্বপূৰ্ণ ঘোষণা। LICৰ এই আঁচনিত আপোনাৰ কন্যাৰ নামত 150 টকা জমা কৰক আৰু কন্যাৰ বিয়াৰ সময়ত লাভ কৰক 22 লাখ টকা। ভাৰতীয় জীৱন বীমা নিগম লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া দেশৰ সৰ্ববৃহৎ ৰাজ্যিক মালিকাধীন বীমা কোম্পানী এক বিশেষ আঁচনি উলিয়াইছে। আঁচনিখনৰ নাম হৈছে LIC কন্যাদান নীতি। যদি আপুনি আপোনাৰ ছোৱালীৰ বাবে ধন ৰাখি কৰি আছে, আপোনাৰ এটা মহান আঁচনি আছে য'ত আপুনি আপোনাৰ ছোৱালীৰ উন্নত ভৱিষ্যতৰ বাবে বিনিয়োগ কৰিব পাৰে। আজি আমি আপোনাক LICৰ এক আঁচনিৰ বিষয়ে কৈছোঁ যি আপোনাৰ ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত কৰিব। ভাৰতীয় জীৱন বীমা নিগম লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন অফ ইণ্ডিয়া দেশৰ সৰ্ববৃহৎ ৰাজ্যিক মালিকাধীন বীমা কোম্পানী এই উদ্দেশ্যৰ বাবে এক বিশেষ আঁচনি উলিয়াইছে। আঁচনিখনৰ নাম হৈছে LIC কন্যাদান নীতি। LICৰ আঁচনিয়ে নিম্ন পৰ্যায়ৰ অভিভাৱকসকলক কন্যাৰ বিবাহৰ বাবে ধন সংগ্ৰহ কৰাত সহায় কৰে। কন্যাৰ একাউণ্টত এক মুঠ 22 লাখ টকা লাভ কৰিব। গোটেই আঁচনিখন কি জানি লওক। এই LIC আঁচনিৰ অধীনত আপুনি প্ৰতিদিনে মাত্ৰ 150 টকা বিনিয়োগ কৰিব লাগিব। যেতিয়া আপুনি আপোনাৰ ছোৱালীক বিয়া দিব, আপুনি 22 লাখ টকা পাব। এই নীতি গ্ৰহণ কৰাৰ পিছত দেউতাকৰ মৃত্যু হ'লে বিনিয়োগ কৰিব নালাগে। আঁচনিখন একেধৰণে অব্যাহত থাকিব। পিতৃৰ বিনিয়োগৰ সময়ত কন্যাই লগে লগে 10 লাখ টকা পাব। লগতে যদি দেউতাকৰ দুৰ্ঘটনাত মৃত্যু হয় তেন্তে তেওঁ 20 লাখ টকা লাভ কৰিব। এই আঁচনিৰ মুখ্য বিষয়সমূহ। এই আঁচনিখনৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যসমূহ হ'ল যে ছোৱালীজনীৰ বিয়া নহ'লে তাই অধ্যয়ন বা অন্যান্য ব্যয়ৰ বাবে প্ৰতি বছৰে 1 লাখ টকা কৰি 1 লাখ টকা লাভ কৰি থাকিব আৰু ইয়াৰ সৈতে আঁচনিখন অব্যাহত থাকিব। আপুনি এই আঁচনিখনৰ বিষয়ে অধিক তথ্যৰ বাবে LICৰ ৱেবছাইটলৈ যাব পাৰে বা নিকটতম LIC এজেণ্টৰ পৰা সম্পূৰ্ণ তথ্য প্ৰাপ্ত কৰিব পাৰে। ধন্যবাদ। আমাৰ ভিডিঅ' চোৱাৰ বাবে আপোনাক অশেষ